বিটিচি স্পৰ্শকাতৰ অঞ্চল শান্তি সম্প্ৰীতি যিমানেই থাকিব আমি আগবাঢ়ি যাব পাৰিম আৰু মই ভাবোঁ যে লাহে লাহে শান্তিৰ পৰিৱেশ যেনেকৈ আছিল তাতকৈ বেছি ভাল শান্তি হ'ব সকলোৰে পৰিৱেশ সময় থাকে সব ঠিক হৈ যাব বিটিচি সচিবালয়ত আক্ৰমণকাৰীৰ ওপৰত কি পুলিচে ইতিমধ্যে কেছটো ৰেজিষ্টাৰ কৰিছে কিন্তু ইয়াত মই এইটোৱে বিচাৰোঁ যে সকলো যাতে শান্তি আৰু সমন্বয়ৰ মাজত থাকে আমাৰ ৰিপৰ্ট আহিছে গধূলি 7টাত আন্দোলন হৈছে দিনৰ 3টা বজাত ৰিপৰ্ট নেদেখাকৈ তাৰমানে বস্তুটোত কোনোবা উৰা বাতৰি হয়তো চলি আছিলে উৰা বাতৰি বা অপপ্ৰচাৰে আমাক ক্ষতি কৰে এতিয়া আমি যিখন প্ৰতিবেদন দিলোঁ তাততো কাৰো ক্ষতি নহয় বিনা কোনো এটা জনগোষ্ঠীৰ ক্ষতি নহয় যিটো অকণমান ক'ৰবাত গণ্ডগোল হ'লে চবেই দুখ পায় আমি এইটোৱে বিচাৰোঁ যে বিটিচিত যাতে শান্তি সমন্বয় সকলো জনগোষ্ঠীৰ মাজত অটুট থাকে অক্ষুণ্ণ থাকে আমি সেইটোৱে বিচাৰোঁ আমি বেলেগ একো নিবিচাৰোঁ আমি মাত্ৰ বিচাৰোঁ যে বিটিচিত যাতে শান্তি থাকে সমন্বয় থাকে আৰু সকলোৰে মাজত যাতে সদ্ভাৱ থাকে বিটিচিত বিশেষকৈ 6টা যি আপোনাৰ হেৰি দিলে আপোনাৰ চিলেক্টেড মেম্বাৰ তাক লৈ অভিযোগ উত্থাপন কৰা হৈছে যে যিটো বিশেষ জনগোষ্ঠী এটাৰ তেওঁলোকৰ আচলতে ইলেক্টেড মেম্বাৰ থকাৰ পিছতো কোন জনগোষ্ঠী মই নাজানো কোচ ৰাজবংশীটো ইলেক্টেড মেম্বাৰ নাই দিগন্ত বৰুৱা কোচ ৰাজবংশী বুলিতো আমাৰ কোকৰাঝাৰৰ মানুহখিনিয়ে মানিব নোখোজেই গতিকে এই জনগোষ্ঠীটোৰ মই ভাবোঁ যে কোচ ৰাজবংশীটো গোৱালপাৰা জিলাৰ ৰাজবংশীৰ লগত আমাৰ এইফালৰ কোচৰ একে মিলিব নালাগে আৰু কোচ ৰাজবংশীয়ে সদায় অৱহেলিত অনুভৱ কৰে তেখেতসকলে যদি 2টা নমিনেটেড পাইছে এইটোক লৈতো আমি ভাল পাব লাগে কাৰণ সদায় তেওঁলোকে নিজক অৱহেলিত বুলি ভাবে মনত দুখো আছে জনগোষ্ঠীটোৰ মনত বহুতখিনি কষ্ট আছে গতিকে যদি বিটিচিয়ে তেওঁলোকক সন্মান দিছে তাত আমি বেয়া পাব নালাগে তেনেকুৱা নহয় সকলোৱে এইবিলাকত আমি একেবিলাকে অসমীয়া মানুহ সকলোবোৰ নিজৰ ভিতৰতে অলপ আগ পিছ হৈ থাকিব সেইটোক লৈ কোনেও ইমান মাইণ্ড কৰিব নালাগে 20 ডিচেম্বৰত নৰেন্দ্ৰ মোদী আহিব কি বাৰ্তা লৈ নৰেন্দ্ৰ মোদী আহিব গুৱাহাটী বিমানবন্দৰ মুকলি কৰিব আৰু নামৰূপত 12 লাখ মেট্ৰিক টনৰ এটা ইউৰিয়া সাৰ কাৰখানা তেখেতে আধাৰশিলা স্থাপন কৰিব দুইটা কামেই অসমৰ উন্নয়নৰ লগত জড়িত বিকাশৰ লগত জড়িত গতিকে মোদী ডাঙৰীয়াক আমি সকলোৱে স্বাগতম জনাইছোঁ খুব ভাল মিটিং হ'ব আৰু অসমৰ মানুহে বহুদিনে বিচাৰি থকা 2টা ডাঙৰ উপহাৰ লাভ কৰিব 8 ডিচেম্বৰ এছআইটিৰ প্ৰতিবেদন মই ভাবোঁ যে 10 ডিচেম্বৰৰ আগতে প্ৰতিবেদন দিব আৰু এছআইটিয়ে নিজে জনাব একজেক্ট ডেটটো ক'ৰবাত কেতিয়াবা এটা দিন 2টা দিন ইফাল সিফাল হৈ যায় কিন্তু মই ভাবোঁ যে এছআইটিয়ে অহা সপ্তাহত আপোনালোকক নিজে জনাব যে একজেক্ট কোন তাৰিখ কেইটা বজাত চাৰ্জশ্বিট দিব আমাৰ লাষ্ট ডেট হ'ল 18 ডিচেম্বৰ আমি 18 ডিচেম্বৰৰ আগত দিব লাগে গতিকে মই ভাবোঁ যে তেওঁলোকে 6, 7, 8 ইয়াৰ আশে পাশে দি দিব জনগোষ্ঠীয় যি প্ৰতিবেদন ছাৰ হেৰি কৰা হ'ল সাঁওতাল জনগোষ্ঠীয়ে ছাৰ আজি অভিযোগ কৰি তেওঁলোকে এটা উত্থাপন কৰিছে যে তেওঁলোকৰ আদিবাসী আৰু চাহ জনগোষ্ঠী হিচাপে থাকিব কিন্তু সাঁওতাল বুলি আজিলৈকে আদিবাসী বুলিয়েই চলি আছে কিন্তু তেওঁলোকে মাজে মাজে আমাক কৈ আছে যে সাঁওতাল পৃথকে ধৰিব লাগে সেই বিষয়ে চিন্তা কৰিব লাগিব পিছত কিন্তু এইটোতো পুৰণা কথা এইটোত চাহ জনগোষ্ঠী আৰু আদিবাসী বুলিয়েই চলি আহি আছে আন্দোলন কৰিব নালাগে আলোচনা কৰিলেই সব সমাধান হৈ যায় জনজাতীয় ক্ষেত্ৰত ছ'চিয়েল ছাৰ্ভে এটা প্ৰয়োজন বুলি নাভাবে চেনচাছত এইবাৰ 27 চনত আৰম্ভ হ'ব চেনচাছত সকলোৱে নিজৰ জাতিটোৰ নাম ক'ব ধৰ্মৰ নাম ক'ব গতিকে এটা সুন্দৰ ছাৰ্ভে এটা এইবাৰ আমি চেনচাছত পাই যাম আৰু তাতে আৰ্থ সামাজিক ছাৰ্ভেও থাকিব বিটিচিত এতিয়ালৈকে আমাৰ নিৰ্বাচনী প্ৰস্তুতি হোৱা নাই বিটিচিৰ বাহিৰত আমাৰ প্ৰস্তুতি প্ৰায় শেষ হ'ব হৈছে প্ৰায় শেষ হৈছে কেনেকৈ ইলেকশ্যন খেলিব কি কৰিব কোন কেম্পেইনত আহিব কি কৰিব আমাৰ নক্সা প্ৰায় ৰেডি হৈ গৈছে এই মাহৰ শেষৰ ফালে নহ'লে অহা মাহৰ প্ৰথম সপ্তাহত গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আহিব সিদিনাখনেই সব চূড়ান্ত হৈ যাব আজি বিপিআৰ বিজেপি ইউপিপিএল একেলগে দেখিলোঁ বিধানসভা ষ্ট্ৰেটেজি
আমি সকলো আছোঁ। বিধানসভাৰ বিষয়ে এতিয়ালৈকে আমি BTCত কথা পতা নাই, কাৰণ জাষ্ট ইলেকশ্যন হৈ গৈছে, এতিয়া কথা পতাৰ পৰিৱেশ নাই। BTCৰ কথা বতৰা আমি জানুৱাৰী মাহত পাতিম। স্যাৰ যদি কংগ্ৰেছ আৰু মানে বিৰোধী লগ হয় তেতিয়াহ'লে মানে বিজেপিক প্ৰত্যাহ্বান দিব পাৰিব নেকি? কংগ্ৰেছ আৰু বিৰোধী মানে কোন? বিৰোধী সেইবিলাকৰ নাম আছে জানো ক'ৰবাত? ক'ত মানুহ আছে? মইতো দেখা নাই। তেওঁলোকৰ মানুহ ক'ত আছে মই দেখা নাই। BTCত ইলেকশ্যন হৈ গ'ল, কোনোবাই চিট পাইছে নেকি? ভোটটো পাইছে নেকি? নাই পোৱা। গতিকে এইবিলাক এনেই সাংবাদিকসকলৰ মাজতহে প্ৰচলিত এইবোৰ নাম, পাব্লিকৰ মাজত নাই।